এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মহানগৰী পল্টন বজাৰত ৰেলৱে ষ্টেচনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ আগৰতলাৰ পৰা পশ্চিমবংগ অভিমুখে আনিছিল এই বৃহৎ পৰিমাণৰ চুপাৰীখিনি কাঞ্চনজংঘা এক্সপ্ৰেছৰ তিনিটাকৈ ডবাত অনা হৈছিল এই চুপাৰীখিনি জিআৰপি আৰু আৰপিএফৰ যুটীয়া তালাচী জব্দ কৰিবলৈ সক্ষম হয় এই বাৰ্মিজ চুপাৰীখিনি ইফালে তিনিটাকৈ ডবাৰ পৰা জব্দ কৰা হয় প্ৰায় 679 বস্তা বাৰ্মিজ চুপাৰী ইফালে জব্দকৃত বাৰ্মিজ চুপাৰীখিনিৰ মূল্য প্ৰায় 1 কোটিৰো অধিক বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মহানগৰীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰা হয় আগৰতলাৰ পৰা পশ্চিমবংগৰ অভিমুখে আনিছিল এই বৃহৎ পৰিমাণৰ চুপাৰীখিনি জিআৰপি আৰু আৰপিএফৰ যুটীয়া তালাচী জব্দ কৰিবলৈ সক্ষম হয় এই বাৰ্মিজ চুপাৰীখিনি ইফালে জব্দকৃত বাৰ্মিজ চুপাৰীখিনিৰ মূল্য প্ৰায় 1 কোটিৰো অধিক বুলি জানিব পৰা গৈছে আগৰতলাৰ পৰা বেংগল ৱেষ্ট বেংগলৰ ফালে কাঞ্চনজংঘা এক্সপ্ৰেছত হিউজ কোৱান্টিটি অফ সাসপেক্টেড বাৰ্মিজ চুপাৰী লোড হৈছে এই ইনপুট পাই আমি লগে লগে আমাৰ হাইৰ অথৰিটিক শ্বেয়াৰ কৰিলোঁ তেওঁলোকৰ ইনষ্ট্ৰাকশ্যনত আমি ৰেলৰ ৰিকুৱেশ্যন দিলোঁ যে আমি ট্ৰেইনখন চেকিং কৰিব বিচাৰোঁ ট্ৰেইনখন আহি পোৱাৰ লগে লগে আমি চেক ষ্টাৰ্ট কৰিলোঁ চেকিঙত গৈ দেখা পালোঁ দুটা ডিপি ফুল লোড আৰু এটা এছএলআৰ আমি যেহেতু পেছেঞ্জাৰ ট্ৰেইনৰ লগত লগাই আছিল অলপ আনলোড কৰিলোঁ কৰাৰ পিছত যিখিনি তেওঁলোকৰ ষ্টিপুলেটেড হল্ড টাইম থাকে আধা ঘণ্টামান থাকে তাৰ পেছেঞ্জাৰ ট্ৰেইনটো তাৰ ওপৰত নাথাকে তেতিয়া ইমান কোৱান্টিটি আনলোড কৰাটো সম্ভৱ নহয় আকৌ ৰেলৰ লগত ৰিকুৱেশ্যন দি ডাবাকেইটা আমি ডিটাচমেণ্ট কৰিলোঁ কৰি এতিয়া ৰাতিটো আমি আনলোড কৰি ৰাতিপুৱা কাউণ্ট কৰিলোঁ টোটেল আছে 560 বেগছ গানি বেগছ সাসপেক্টেড টু বি বাৰ্মিজ চুপাৰী যেহেতু আমি এতিয়ালৈকে ফাইনেল যেটো আমি ভ্যালু পাইছোঁ নিয়াৰ এবাউট 1.5 ক্ৰ'ৰ স্যার 600 কিমান নে 500 কিমান ঠিক আমি এনে খবৰটা পাইছোঁ আমি এইখিনি জাষ্ট ষ্টাৰ্ট হৈছে ইনভেষ্টিগেশ্যন নিশ্চয় পাম আমি এইখিনি আমি লাগি আছোঁ আমাৰ হাইৰ অথৰিটি আমাক ইনষ্ট্ৰাকশ্যন দি আছে আমাক ছুপাৰভাইজিং কৰি আছে যোনে তাকক মানে একেবাৰে যেটো প্ৰফেশ্যনেল ইনভেষ্টিগেশ্যন সেই ইনভেষ্টিগেশ্যনটো কৰি যদি কোনোবা ইনভলভ আছে ব্যুৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ